এই বাজেট যেটো আমাৰ BTCৰ SOPD বাজেট, এই বাজেটত 722 কোটি 74 লাখৰ বাজেট দাখিল কৰা হৈছে। এই বাজেট আমাৰ যেটো BTC বাজেট, এই BTC বাজেটটো বছৰে বছৰে 10% এনহেন্সমেন্ট কৰি আহিলে অকল 722 কোটি নহয়, ইয়াতকৈ অধিক হ'ব লাগিছিল। তথাপিও অসমৰ WPTBC 78 গ্ৰেণ্টছৰ বাজেট মতে আজি যেটো বাজেট, এই বাজেটটো ইন্ট্ৰডিউচ কৰা হ'ল। তো ইয়াত যেটো দেখা গ'ল যে ডিপাৰ্টমেণ্ট ৱাইজ যেটো এল'কেশ্যন, এই এল'কেশ্যনত একদম নথৈ সন্তুষ্ট নহয়। কোনোবা ডিপাৰ্টমেণ্টত এল'কেশ্যনেই ৰাখা নাই। কেইটামান ডিপাৰ্টমেণ্ট দেখা যায় যেটো ডিপাৰ্টমেণ্ট মানে বহুত টকা ইয়াত ৰাখা হৈছে। ক'বলৈ গ'লে ইয়াত 3-4 জন EM সকলৰেই বাজেট বুলি ক'ব পাৰি। বাকী EM সকলৰ যেটো এল'কেশ্যন নাম মাত্ৰ এল'কেশ্যন হোৱা যেন লাগে। কিছু EM সকলৰ যেটো বাজেট, এই বাজেটত যেটো এল'কেশ্যন, এই এল'কেশ্যনত মানে এমাউণ্টেই ৰাখা নাই। কেইটামান ডিপাৰ্টমেণ্ট আৰু কেইজনমান EM সকলৰে বাজেট বুলি আমি ক'ব পাৰি। চিধাকৈ ক'ব গ'লে ইয়াত সন্তুষ্ট নহয়। আৰু ইয়াত কোনো ধৰণৰ মানে কিবা নাই যে তেখেতসকলে কেপিটেল এক্সপেণ্ডিচাৰ কিমান কৰিব আৰু ৰেভিনিউ এক্সপেণ্ডিচাৰ কিমান কৰিব। ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু কেপিটেল এক্সপেণ্ডিচাৰ ইয়াৰ মানে কোনো মানে কিবা নাই, কিমান এক্সপেণ্ডিচাৰ হ'ব ইয়াত কোনো টাৰ্গেট নাই। আৰু আমি বেছিকৈ কেপিটেল এক্সপেণ্ডিচাৰৰ কৰিলে বেছি ভাল হয়, কাৰণ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰত খৰচ কৰিলে বেছি হয় মানে ভাল, কাৰণ আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ খুব প্ৰয়োজন আৰু কেপিটেল এক্সপেণ্ডিচাৰ কৰিলে ভাল হয়। কিন্তু যেটো দেখা গ'ল কেপিটেল এক্সপেণ্ডিচাৰত কিমান খৰচ হ'ব বা ৰেভিনিউ এক্সপেণ্ডিচাৰ কিমান, যেটো এল'কেশ্যন দিব লাগে এল'কেশ্যন দিছে, আৰু যেটো কোন ডিপাৰ্টমেণ্টত কি গুৰুত্ব দি পেলাই কাম কৰিব সেইটো একেবাৰে বুজা নাযায়, স্পষ্ট নহয়। এইটো বাজেট স্পষ্ট বাজেট বুলি আমি ক'ব নোৱাৰি। আৰু এইটো নিশ্চয় এই বাজেটৰ দ্বাৰা যে BTC অঞ্চলৰ কেপিটেল জেনেৰেট হ'ব বা কেপিটেল যে আমাৰ এছেট তৈয়াৰী হ'ব, সেইটো আমি আশা কৰিব নোৱাৰিম। গণতন্ত্ৰক অপমান কৰিলে, গণতন্ত্ৰৰ পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচিত এছেম্বলি বা পাৰ্লামেণ্ট যেটো ব'থ হাউচ মানে যেটো চলে, ইয়াত জেনেৰেলি প্ৰায়ৰিটি দিয়া হয় কুৱেশ্যন আৱাৰটো। ৰাইজৰ আৱাজটো প্ৰথম প্ৰায়ৰিটি দি পেলাই ইয়াত চৰকাৰে শুনি লোৱাৰ কাৰণে আৰু ৰাইজৰ যেটো বুজিব লগা জানিব লগা ইনফৰমেশ্যন, এই ইনফৰমেশ্যনটো সন্মান দিয়া হয়। ইয়াৰ কাৰণেই যেটো কুৱেশ্যন আৱাৰ, এই কুৱেশ্যন আৱাৰটো তেখেতসকলে লাষ্টত তেখেতসকলে মানে কুৱেশ্যন আৱাৰটো ৰাখিছে। ইয়াৰ কাৰণে আমি এইটো অপমানিত এটা কাৰ্যকলাপ বুলি ভাবিছোঁ। আৰু গণতন্ত্ৰ ৰক্ষাৰ নামত, গণতন্ত্ৰৰ অপমানত বিৰোধিতা নামত আমি হাউচৰ পৰা ওলাই আহিছোঁ। আৰু কুৱেশ্যন আৱাৰ যেতিয়া আৰম্ভ হ'ল তেতিয়া আকৌ আমি ভাগ লৈছোঁ। আৰু আমাৰ যেটো ৰাইজে ইয়াত কিছু বক্তব্য ৰাখিবৰ কাৰণে, কিছু জানিবৰ কথা বুজিবৰ কাৰণে, চৰকাৰক বুজাবৰ কাৰণে বা ইনফৰমেশ্যন দিবৰ কাৰণে আমাক নিৰ্বাচিত কৰি পেলাই ইয়াত জনপ্ৰতিনিধি হিচাপে আমাক পঠাইছে। এই কথাটো আমি আজি ৰাখি পেলাই আমি আকৌ কুৱেশ্যন আৱাৰত যোগদান কৰিছোঁ। সন্তুষ্ট হ'ব।
সন্তুষ্ট হোৱাৰ প্ৰশ্নই নুঠে। মই কৈছোঁ যে 722 crore, মাত্ৰ 722 crore নহয়, এই যিটো আমাৰ 2019-20 আমি তেতিয়াই আমি 671 crore আমি পাইছোঁ। 19 আৰু 20 বাজেটত আকৌ আমি 20-21ত 722 crore বাজেট। যোৱা বছৰ তেখেতসকলে 20 কোটি টকা পুৰাণা যিটো এল'কেশ্যন তাতেই 20 crore মাইনাছ আৰু 10%